উফ, মাত্ৰ মাইক্ৰ'ছেকেণ্ড, এটা উশাহতকৈ কম সময়। তাই দুৰন্ত গতিত উৰিছে, দৌৰিছে, কেৱল দৌৰিছে। বাৰ্মিংহামৰ ট্ৰেকত ধিং এক্সপ্ৰেছ, জুইৰ দৰে বিয়পিছে খবৰ। হিমাই দৌৰিছে। শাৰীৰিক অসুস্থতাৰ বাবে 2 বৰ্ষ তাই জিৰণি লৈছিল। এতিয়া আকৌ উভতিছে খেলপথাৰলৈ স্বৰ্ণকন্যা। এইখন খেল কিন্তু হিমাৰ নাছিল। 200 মিটাৰ হিমাৰ ইভেণ্ট নাছিল। ধনলক্ষ্মী ড্ৰপ টেষ্টত ব্যৰ্থ হোৱাৰ বাবেহে খেলিবলৈ সুযোগ পাইছিল। 140 কোটি জনতাক আকৌ এবাৰ গৌৰৱান্বিত কৰিলে হিমাই। মাত্ৰ 1 ছেকেণ্ড, এটা উশাহতকৈও কম সময়ৰ ব্যৱধানৰ বাবে পদক নাহিল। 5 আগষ্ট শুকুৰবাৰে কমনৱেলথ গেমছ 2020ৰ ছেমি ফাইনেলত সামগ্ৰিকভাৱে 10ম স্থান লাভ কৰাৰ বাবে ভাৰতৰ হিমা দাসে মহিলাৰ 200 মিটাৰ ফাইনেলত স্থান লাভ কৰিবলৈ সক্ষম নহ'ল। 5টা অলিম্পিক স্বৰ্ণ পদক থকা জামাইকা এলেন থমছন হেৰাহে ছেমি ফাইনেলত সৰ্বশ্ৰেষ্ঠ সময় 22.63 ছেকেণ্ডত সমাপ্ত কৰিছিল। কিন্তু হিমাও কোনো গুণে কম নাছিল। এয়া ভাৰতীয় এগৰাকী এথলীটৰ বাবে সহজ নাছিল। এয়াও এক প্ৰকাৰৰ ইতিহাস। হিমা দাসৰ পৰৱৰ্তী খেল মহিলাৰ 4x100 মিটাৰ ৰিলে। আমি বিশ্বাস ৰাখিব লাগিব, উৎসাহ দিব লাগিব আমাৰ খেলুৱৈক। কেৱল পদকেই সকলো নহয়, বিফলতাও কেতিয়াবা স্বৰ্ণময় হয়। তাৰেই উদাহৰণ হিমা।